সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি 6 আহিন সোমবাৰ 23 ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:14:02, সূৰ্যাস্ত ঘণ্টা 5:11:49। তিথি কৃষ্ণা ষষ্ঠী, দিনৰ ঘণ্টা 1:51। নক্ষত্ৰ ৰোহিণী, ৰাতি ঘণ্টা 10:07:33। যোগ বজ্ৰ, পুৱা ঘণ্টা 5:27:18। অশ্বিক, ৰাতি ঘণ্টা 3:09:48। কৰণ বনিজ। শিশু জন্মত বৃষ ৰাশি ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰীয় বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি ঘণ্টা 10:07:30 যোৱাত দেৱগণ, কুকুৰৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ। মৰণত দোষ নাই। দিনৰ ঘণ্টা 1:51 যোৱাত একপাত। যাত্ৰা শুভ, নক্ষত্ৰামৃত যোগ। পূব পশ্চিমে নাই। দিনৰ ঘণ্টা 10:15 যোৱাত দক্ষিণেও নাই। দিনৰ ঘণ্টা 1:51 যোৱাত পূব পশ্চিমে নাই। ৰাতি ঘণ্টা 10:07:30 যোৱাত পূবে নাই। শুভ কৰ্ম, দিনৰ ঘণ্টা 1:51 পৰা ভিতৰত জাতকৰ্ম নামাকৰণ, দেৱতা গঠন, গ্ৰহ পূজা, শান্তি স্তয়ন, দোকান, নাট্যাৰম্ভ, ঔষধকৰণ আৰু সেৱন। নিষিদ্ধ নিমু তিতা, দিনৰ ঘণ্টা 1:51 যোৱাত তাল। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি যোৱা ৰাশিফলসমূহৰ পৰা যদি আপোনাৰ বাবে সফল হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেঘ ৰাশি অৰ্থক্ষতি, বৃষ ৰাশি আয়যোগ, মিথুন ৰাশি ভাতৃবিবাদ, কৰ্কট ৰাশি শত্ৰু বৃদ্ধিৰ শংকা, সিংহ ৰাশি আত্মীয় বিবাদ, কন্যা ৰাশি সমস্যা, তুলা ৰাশি শিল্পকৰ্মত প্ৰসাৰ, বৃশ্চিক ৰাশি অশান্তি ভোগ, ধনু ৰাশি সন্তান পীড়া, মকৰ ৰাশি ভ্ৰমণ যোগ প্ৰবল, কুম্ভ ৰাশি গৃহ পীড়া ভয়, মীন ৰাশি প্ৰতিষ্ঠা লাভ। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আমি আহিছোঁ দৈনিক দি অহা সমাধানটিলৈ। আজিৰ সমাধানটি হৈছে পাণ্ডু মানে কমলা ব্যাধি। গাৰ বৰণ মুঠ, ছাল, চকু হালধীয়া হয় আৰু এই বেমাৰটোক আমি জণ্ডিছ বুলিও ক'ব পাৰোঁ। ইয়াৰ প্ৰতিকাৰ হৈছে 1 নম্বৰতে মালভোগ কলৰ শিপাৰ ৰস 30 মিলিলিটাৰ, গৰুৰ গাখীৰ 120 মিলিলিটাৰ আৰু মিচিৰি 12 গ্ৰামৰ লগত ৰাতিপুৱা অন্ততঃ 7 দিন খাব। 2. শেৱালি ফুলৰ পাতত দি ৰস 24 মিলিলিটাৰ, গৰুৰ গাখীৰ 60 মিলিলিটাৰ, মিচিৰি 12 গ্ৰামৰ লগত অন্ততঃ 7 দিন খাব। 3. প্ৰায় 60 মিলিলিটাৰ মিঠা ডালিমৰ ৰসত এডোখৰ পৰিষ্কাৰ লোহা কাপ এটাত ৰাতি তিয়াই থৈ পিছদিনা লোহাৰ ডোখৰ তুলি থ'ব। সেই ৰসত অলপ চেনি আৰু 12 মিলিলিটাৰ পানী মিহলাই কিছুদিন খালে শৰীৰত তেজ হয়, যকৃতৰ দোষ নাশ হয়। প্ৰতি পালি ঔষধ 24 মিলিলিটাৰ নেমুৰ ৰস অলপ পানীৰ লগত দিনে 3-4 বাৰ খাব। ই পিউচ পাণ্ডুৰে ভাল ঔষধ। 4 পৰা 24 মিলিলিটাৰ নেমুৰ ৰস পানীৰে কেইবাবাৰো খাব। কৰ্দৈ, কুঁহিয়াৰ, ৰবাব টেঙা আদিৰ ৰস অতি উপকাৰী। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।